হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে খুব সুন্দৰ এটা টপিকটো হৈছে নহৰু। সাধাৰণতে আমি নহৰু খাদ্য হিচাপে বা চব্জিত সোৱাদ ল'বলৈ মছলা হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু আজি আপুনি শুনি আচৰিত হ'ব যে নহৰু এবিধ কিমান ডাঙৰ ঔষধ হয়। যদিহে আমি নহৰু ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি বহুতো ৰোগৰ পৰাই আৰোগ্য লাভ কৰিব পাৰোঁ বা আমি বহুতো ৰোগৰ পৰাই হাত সাৰি থাকিব পাৰোঁ। কিন্তু আমি কি ৰোগৰ বাবে কেনেকৈ আমি নহৰু ঔষধ হিচাপে ব্যৱহাৰ কৰিম, সেই বিষয়ে জানিবলৈ হ'লে আপুনি থাকিব লাগিব মোৰ এই ভিডিঅ'টোৰ শেষলৈকে। কিয়নো আমি আজি ভিডিঅ'টোত আলোচনা কৰিম যে নহৰু কি ৰোগৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰিলে আমি আৰোগ্য লাভ কৰিব পাৰোঁ। বন্ধুসকল, তাৰ আগতে মই আপোনালৈ এটা সৰু অনুৰোধ, যদিহে মোৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰতে থকা বেল আইকনটো আপুনি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ পৰাই কি হ'ব, মই আনি থকা এনেবোৰ সুন্দৰ সুন্দৰ ভিডিঅ'ৰ আপডেট আপুনি অতি সহজেই পাই থাকিব। চাওক, যদিহে আপোনাৰ গেছ, এচিডিটি, বদহজম এনেবোৰ সমস্যা আছে, তেতিয়াহ'লে আপুনি কি কৰা, অকণমান নহৰু বাকলিটো পেলাই আপুনি কেঁচা নহৰু অকণমান লৈ আপুনি বাকলিটো পেলাই এটা কোহ আপুনি নহৰু লৈ ল'লে হ'ব। বাকলিটো পেলাই অকণমান নিমখৰ সৈতে বা অকণমান মধুৰ সৈতে আপুনি ৰাতিপুৱা খালী পেটত খোৱা অভ্যাস কৰক আৰু লগতে আপুনি কুহুমীয়া গৰম পানী এগিলাচ খাব। এনেকৈ আপুনি এসপ্তাহ খোৱাৰ পিছত দেখিছে আপোনাৰ সমস্যা লাহে লাহে নাইকিয়া হৈ গৈছে বা আপুনি আৰোগ্য লাভ কৰিছে। ঠিক তেনেদৰে আমি আৰু বহুতো ৰোগৰ পৰাই আৰোগ্য লাভ কৰিব পাৰোঁ। যেনে ধৰক, যদিহে আপোনাৰ হাত ভৰি আদি গাঁঠিবিলাক বিষাই থাকে, তেতিয়াহ'লে আপুনি নহৰু খাব পাৰে। নহৰুৰ পৰা আপোনাৰ এনেকুৱাবোৰ বিষ একেবাৰে নাইকিয়া হৈ যাব। কিন্তু আপুনি নহৰু ডেইলি আপুনি খোৱা অভ্যাস কৰিব লাগিব, ডেইলি আপুনি খাব লাগিব। তাৰ বাবে আপুনি 15-20 দিন কমেও আপুনি ডেইলি নহৰু খোৱাৰ পিছত দেখিছে আপোনাৰ গাঁঠিৰ বিষ লাহে লাহে নাইকিয়া হৈ গৈছে। ঠিক তেনেদৰে যদি আপোনাৰ দাঁত আপোনাৰ কিছুমানৰ বিষায়, দাঁতৰ গুৰিত যদি আপোনাৰ বিষ আছে, তেতিয়াহ'লে আপুনি নহৰু অকণমান থেতেলাই পেলাই আপুনি বিষোৱা দাঁতৰ গুৰিত লগাই থৈ দিলে, আপুনি দেখিছে 15 বা 20 মিনিট সময় ৰাখিলে আপুনি দেখিছে আপোনাৰ দাঁতৰ বিষ একেবাৰে লাহে লাহে নাইকিয়া হৈ গৈছে। ঠিক তেনেদৰে আমি নহৰু খোৱা অভ্যাস কৰিলে দেখা যায় যে আমি হৃদয় ৰোগ, কিডনী ৰোগ, কেঞ্চাৰ আদিবোৰ বেমাৰৰ পৰাই বহুত দূৰত থাকিব পাৰোঁ। বন্ধুসকল, যদিহে এই ভিডিঅ'টোৰ পৰাই অকণমান হ'লেও কিবা শিকা বা বুজা বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কিয়নো আপোনাৰ এটা শ্বেয়াৰে হয়তো বহুতোৰে সমস্যা বা বহুতোৰে ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। থেংক ইউ।